হাই ফ্ৰেণ্ডছ, আকৌ নতুন ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনালোঁ। আজি বনাব লৈছোঁ কলপাতে দি টোপোলা ভাত বনাম বৰা চাউলে দি। আপোনালোকে দেখি থাকিব কেনেকৈ বৰা চাউলে দি টোপোলা ভাত বনাওঁ, আৰু লগতে তাতে টোপোলা ভাতৰ লগত খাম চিকেনো বনাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব দেই। এতিয়া লৈছোঁ আদা নহৰু। এইখিনি আদা নহৰু গোটেইখিনি কুচাই লোৱা হ'ব। পিঁয়াজ কাটো, পিঁয়াজ চিকেন বনাম। চিকেন লৈছোঁ। ইয়াতে মছলা অলপ দিয়া হ'ব। ইয়াতে আদা নহৰু অলপ পেষ্ট দিছোঁ, আৰু লগতে পিঁয়াজ জলকীয়া অলপ কাটি থোৱা এইখিনি দিছোঁ কেইটামান। তাৰপিছত জলকীয়া পাউডাৰ অলপমান দিম, অলপমান দিছোঁ, আধা চামুচমান। অলপ ৰং গুড়া দিছোঁ, অলপমান ধনিয়া পাউডাৰ দিছোঁ, এইখিনি আধা চামুচমান। আৰু অলপমান ইয়াতে মিঠাতেল দিম। অলপ টাইমৰ কাৰণে এইখিনি মিক্স কৰি চিকেনখিনি মিক্স কৰি থৈ দিম। এতিয়া চিকেন বনাবৰ কাৰণে পিঁয়াজ দিছোঁ। এইখিনি ৰঙা হোৱালৈকে পিঁয়াজখিনি ভাজি ল'ম। তাৰপিছত ইয়াতে মছলা দিম, বনাই থাকিম এনেদৰে। পিঁয়াজখিনি ৰঙা হৈছে। এতিয়া ইয়াতে ৰং গুড়া আধা চামুচ, নিমখ আধা চামুচ আৰু অলপমান দিছোঁ, আৰু পেষ্ট কৰি থোৱা এইখিনি মছলাখিনি দিম। আদা নহৰুখিনি দিলোঁ। এইখিনি ধুনীয়াকৈ ভাজি ল'ব লাগিব। এইখিনি ঢাকি দিম অলপ টাইমৰ কাৰণে। এতিয়া ইয়াতে এটা কাটি থোৱা বিলাহী কেইটা দিছোঁ, কাটি থোৱা বিলাহী এইখিনি দিলোঁ। বিলাহীখিনি দিয়া হ'ল। তাৰপিছত অলপ টাইমৰ কাৰণে ঢাকি দিম। এয়া হৈ গ'ল। পিঁয়াজখিনি মছলাখিনি গোটেইখিনি ভাজি লোৱা হৈ গ'ল। এতিয়া চিকেনখিনি দিম। চিকেন দিলোঁ, ৰেডি কৰি বনাম। চিকেন দিছোঁ, আৰু ইয়াতে এটা কাটি থোৱা আলু আছে, আলু দিম। এটা আলু দিছোঁ। দিছোঁ। এয়া চিকেন হৈ গ'ল। এতিয়া নমাব পৰা হৈ গ'ল, নমাই দিম। অলপ ধনিয়া দিম, ধনিয়া দিছোঁ। এতিয়া নমাই দিম। ধুনীয়াকৈ বনালোঁ চিকেনৰ লগত খাম আমি আজি টোপোলা ভাত। এনেকৈ টোপোলা ভাত বনাওঁ, দেখুৱাই আছোঁ। চিকেনটো প্ৰথমতে বনাই ল'লোঁ। এতিয়া টোপোলা ভাত বনাবৰ কাৰণে কলপাত ৰ'দত শুকুৱাই লৈছোঁ, ধুই ধুনীয়াকৈ ৰ'দত শুকুৱাই লৈছোঁ। তাৰপিছত এতিয়া বনাম। এনেকৈ বনাওঁ। এয়া চাউল ধুই তিয়াই লৈছোঁ। এইখিনি বৰা চাউল আগতে তিয়াই থ'ব লাগে 2 ঘণ্টা 3 ঘণ্টাৰ কাৰণে। তাৰপিছত এনেকৈ দিব লাগিব। তাৰপিছত এইখন ওলটাই দিব লাগিব, তাৰপিছত কল এনেকৈ ল'ব লাগিব, কলৰ ঠাৰি
দি বান দিব লাগিব ধুনীয়াকৈ বান দিব লাগিব বান্ধি ল'লো এয়া বান্ধি লোৱা হ'ল এইটো এটা বনালো এটা ঢালি দিব লাগিব এনেদৰে টোপোলা ভাত বনোৱা হৈ গ'ল এয়া বনালো এইকেইটা এতিয়া এইকেইটা পানীত বইল দিব লাগিব কেৰাহীত পানী দিছোঁ ইয়াত এটা এটাকৈ টোপোলা ভাত দিম বৰা চাউলৰ টোপোলা ভাত কলপাতেদি বনোৱা হয় তাৰপিছত হোৱাৰ পিছত দেখুৱাই আছোঁ কেনেকুৱা হয় দেখুৱাই আছোঁ পানীত বইল দিব লাগিব এনেকৈ বইল দিব লাগিব তাৰপিছত ঢাকনি দি ঢাকি দিম আজি আমি টোপোলা ভাত খাম বুলি ভাবিছোঁ টোপোলা ভাত বনাইছে টোপোলা ভাত কি ধুনীয়াকৈ মোৰ ৱাইফে বনাইছে টোপোলা ভাতৰ কেনেকুৱা সোৱাদ হয় আপোনালোকক দেখুৱাই আছোঁ টোপোলা ভাতটো কেনেকুৱা হৈছে এইটো কলৰ পাতত চাওক ধুনীয়াকৈ বনাইছে ধুনীয়াকৈ ইয়াৰ লগত মাংস লৈছোঁ আৰু কেনেকুৱা হয় খাই আপোনালোকক দেখুৱাই আছোঁ আপোনালোকে সকলোৱে ভালে আছে বোধহয় সকলোৱে ভালে থাকক এতিয়া খাওঁ একদম বঢ়িয়া বঢ়িয়া লাগছে খাই আগতো আপোনালোকক এনেকুৱা ভিডিঅ' আমি দি দিয়াৰ চেষ্টা কৰিম তাৰ কাৰণে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব এতিয়া আমি আপোনালোকক দেখুৱালোঁ কেনেকুৱা ধৰণৰ টোপোলা ভাত বনাইছোঁ চাওক নতুন ভিডিঅ' পাই থাকিব আপোনালোকে বাই বাই ফ্ৰেণ্ডছ বাই বাই